নমস্কাৰ আপোনালোকে চাই আছে সকলোকে নমস্কাৰ জনাই জেজি সানা ব্লগৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ফ্ৰেণ্ডছ আজি আমি আছোঁ ঢকুৱাখানা আৰু ঢকুৱাখানাত আজি আমাৰ আবাহন থিয়েটাৰৰ লাষ্ট নাইট আৰু এতিয়া আছোঁ মই ৰুমত আৰু ইটো পেণ্ডেলত মানে ফ্ৰেণ্ডছ মই আৰু আপোনালোকে জানে মই পেণ্ডেলত থাকোঁ কিন্তু এইটো পেণ্ডেলত মই মানে ৰুমত আছোঁ মানে আৰু ৰুমটো হৈছে হোটেলত ঢকুৱাখানাৰ পেণ্ডেলৰ কাষতে হোটেল এখন আছে তাতে ৰুম আৰু ফ্ৰেণ্ডছ মানে মোৰ আজি অলপ কাম আছে মানে কেবুল মানে মোৰ চাৰ্ভিৰ কেবুল মানে ছিঙিছে জ্বালাই কৰিব লগা আছে আৰু এতিয়া মই কেবুল জ্বালাই কৰিম মানে আইৰণটো গৰম দিয়া হৈছে এয়া দেখিছে আইৰণ গৰম কৰি থৈছোঁ আৰু অকণমান দেৰিকৈ মানে কেবুলডাল জ্বালাই কৰিম আপোনালোককো দেখাম কেনেকৈ জ্বালাই কৰিম আৰু ফ্ৰেণ্ডছ আজি আমাৰ নাটক আছে সতী বেউলা আৰু সতী বেউলা নাটকৰ কিছু দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম আৰু আজি আমাৰ জাৰ্ণি ঢকুৱাখানাৰ পৰা তিনিচুকীয়া বহুত লং জাৰ্ণি হয় আৰু আজিৰ জাৰ্ণিটোৰ আপোনালোকেও সমভাগী হওক আৰু আপোনালোকক ফ্ৰেণ্ডছ এতিয়া মই মানে কেবুলটো জ্বালাই কৰিম আপোনালোককো দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ফ্ৰেণ্ডছ আইৰণটো মই গৰম কৰি ৰাখিছিলোঁ আৰু এতিয়া আইৰণ গৰম হৈ গ'ল আৰু এতিয়া মই কেবুলটো জ্বালাই কৰিম আৰু ফ্ৰেণ্ডছ এটা কথা মনত ৰাখিব কেবুল যদি এনেকুৱা কেবুল আপোনালোকে জ্বালাই কৰে তেতিয়াহ'লে মেল ফেমেলটো চাই ল'ব আৰু মেল ফেমেলত যদি মেলত যদি ৰঙাডাল 1 নম্বৰ থাকে ফেমেলতো 1 নম্বৰ দিব লাগে আৰু আৰ্থিংডাল যদি 2 নম্বৰ থাকে আৰ্থিংডাল 2 নম্বৰতে দিব লাগিব চেম প্ৰচেছ হ'ব লাগিব আৰু তেতিয়াহে আপোনালোকৰ কেবুলটো হৈ যাব ঠিক আৰু এতিয়া মোৰ কেবুলডাল প্ৰায়ভাগ হৈ গ'ল আৰু ফ্ৰেণ্ডছ এয়া হৈছে মোৰ ৰুমৰ তলৰ মানে ঢকুৱাখানাৰ পৰিৱেশ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মই এতিয়া যাম পেণ্ডেলত গা ধোৱা নাই মানে গা ধুব লাগিব গা চা ধুই পেণ্ডেলত যাম আৰু মোৰ ৰুমৰ কাষতে মানে প্ৰস্তুতিবাৰ ৰুম আৰু প্ৰস্তুতিবাৰ ৰুমটো মানে আপোনালোকক অলপ দেখাম আৰু এতিয়া মই গা ধুবলৈ গৈ আছোঁ আৰু অকণমান দেৰিকৈ আপোনালোকক মই পেণ্ডেলত যাই আমাৰ পেণ্ডেলটো দেখাব চেষ্টা কৰিম ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া মই গা চা ধুই ৰেডি পূৰা গা চা ধুই ল'লোঁ আৰু এতিয়া পেণ্ডেললৈ আগমন কৰিব লাগিব আৰু আজি ৰুমটো বাই দি এই দুদিন থাকিলোঁ আজি ৰুমটো বাই দিব লাগিব এইখন এখন বিচনা আছিল আৰু এই এখন বিচনা আছিল আজি বিচনা দুখনক বাই দি যাব লাগিব আমি তিনিচুকীয়া আৰু ফ্ৰেণ্ডছ এতিয়া মই যাই আছোঁ পেণ্ডেললৈ আৰু আপোনালোকক দেখাম প্ৰস্তুতিবাৰ ৰুমটো মানে এইখন প্ৰস্তুতিবাৰ ৰুমটো আছে তলত আৰু আপোনালোকক দেখাই আছোঁ প্ৰস্তুতিবাৰ ৰুমটো এতিয়া যাব নোৱাৰোঁ কাৰণ প্ৰস্তুতিবাৰ শুই আছে প্ৰস্তুতিবাৰ ৰুমত যাব নোৱাৰোঁ আৰু এতিয়া ভাত খাব যাম আৰু এতিয়া বাজিলে 12:30 আৰু মানে সকলোবোৰ পেকিং মানে বেছি বস্তু মানে সকলো মোৰ বেডিং চেডিং বেগ চেগ চব মানে পেণ্ডেলতে আছে খালি দুখনমান কাপোৰ আনিছিলোঁ গা ধোৱা কাপোৰ আৰু চাৰ্জাৰ আনিছিলোঁ আৰু এতিয়া চাৰ্জাৰ আনিছিলোঁ আৰু এতিয়া মানে যাম পেণ্ডেল আৰু প্ৰস্তুতিবাৰ ৰুমটো হৈছে এইটো এই দৰ্জাখন যে দেখিছে এই দৰ্জাখনৰ সিপাৰে আছে প্ৰস্তুতিবাৰ ৰুম আৰু এতিয়া প্ৰস্তুতিবাৰ ৰুমত যাব নোৱাৰা কাৰণ প্ৰস্তুতিবাৰ হৈ আছে এতিয়া মই পেণ্ডেললৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে নিশ্চয় গম পাব আৰু ফ্ৰেণ্ডছ ৰুমৰ পৰা মই গা চা ধুই আহিলোঁ পেণ্ডেলত আৰু এয়া দেখিছে আমাৰ ঢকুৱাখানাত আবাহন থিয়েটাৰৰ পেণ্ডেল আৰু ফ্ৰেণ্ডছ মোৰ মানে পেণ্ডেলত অলপ কাম আছে কামখিনি কৰিব লাগিব আৰু এইফালে দেখিছে ফ্ৰেণ্ডছ অহা নাট্যবৰ্ষৰ মেডাম মেনেকাৰ পষ্টাৰ লগাই থৈছে আৰু ফ্ৰেণ্ডছ ইয়াতে মানে হোটেলত মানে পাৰ্কিং নাই সেইকাৰণে জেফিদা প্ৰস্তুতিবাৰ সঞ্জীৱদা সকলোৰে গাড়ীবোৰ পেণ্ডেলতে থৈছে আৰু প্ৰস্তুতিবাৰ গাড়ীখনো মানে পেণ্ডেলত থৈছে আপোনালোকক দেখাই আছোঁ প্ৰস্তুতিবাৰ গাড়ী আৰু এইখনেই হৈছে প্ৰস্তুতিবাৰ গাড়ী আৰু ফ্ৰেণ্ডছ মোৰ মানে অলপ পেণ্ডেলত কাম আছে কামখিনি কৰি আৰু ফ্ৰেণ্ডছ এনেকৈ হৈ গ'ল আমাৰ নাটকৰ টাইম আৰু এতিয়া ফ্ৰেণ্ডছ আজি আমাৰ লাষ্ট নাইটৰ নাটক সতী বেউলা নাটকৰ কিছু দৃশ্য আৰু কাম কাজ দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে আমাৰ বজাৰৰ চিনত যিটো চিনত হাঁহ পোলাই সেই চিনটোৰ হিতেশ আৰু মনটোৱে মানে মণি মুকুতাৰ দোকানবিলাক সজাই
আছে আপোনালোকক অকমান ওচৰত যাই দেখাব চেষ্টা কৰিম আৰু কেনেকৈ ধৰণে কাম কাজ কৰে আপোনালোকক দেখাম আৰু আপোনালোকে সদায় নাটক চালে নাটকৰ যিবিলাক মানে কলা কাপোৰৰ আঁৰত কাম কৰি থাকে সেইবোৰ মানুহক দেখা নাপায় আৰু সেইবোৰ মানুহক আজি মই আপোনালোকৰ আগত চিনাকি কৰাই দিম ফ্ৰেণ্ডছ আজি আপোনালোকক মই চিনাকি কৰাই দিব ওলাইছোঁ চিন মাষ্টৰ যিজনে মানে নাটকৰ ঘৰবিলাকত ড্ৰয়িং ৰুমবিলাকত বিচনা চকী টেবুল সেইবিলাক সজাই দিয়ে আৰু সেইজনে হৈছে চিন মাষ্টৰ আৰু আপোনালোকৰ আগত চিনাকি কৰাই দিলোঁ দেখিছে কাম কৰি আছে পকা কল এইটো কি আনাৰস আমি কথিতত আনাৰস বুলি কওঁ কিটো তিয়হ আৰু কিবা আছে মন্টুৰ দোকান মাৰা মুকুটাৰ দোকান আৰু ফাৰ্ষ্ট এইফালে আমাৰ মা মনসাই ৰখি আছে মানে মা মনসাৰ চিন আহিলে মা মনসাই যাব সেইকাৰণে মানে কাষত ৰখি আছে এইফালে মা মনসা আৰু ফ্ৰেণ্ডছ যিটো চিন মানে বজাৰৰ চিনটো বনাই আছিলে সেই চিনটো এতিয়া আৰম্ভ হ'ল আপোনালোকক উইঞ্চৰ ভাগেৰে অকণমান চিনটো দেখাব চেষ্টা কৰিছোঁ আৰু ফ্ৰেণ্ডছ ইয়াতে মানে মোৰ অলপ কাম আছে সেই কামখিনিও কৰিবলগীয়া আছে আৰু কামখিনি কৰাৰ মুহূৰ্ততে অকণমান আপোনালোকক ভিডিঅ' বনাই দেখালোঁ আৰু ফ্ৰেণ্ডছ মই মানে আগৰ পৰা ভিডিঅ' বনাব নোৱাৰোঁ এইকাৰণে নোৱাৰোঁ কাৰণ মোৰ প্ৰায়ভাগ কাম ষ্টেজতে থাকে আৰু ফ্ৰেণ্ডছ মানে মোৰ কেমেৰাটো ইমান ঠিক নহয় লাইটৰ পোহৰত কেমেৰা ঠিক নহয় আৰু ফ্ৰেণ্ডছ মানে ছাইডৰ পৰা কেমেৰাটো ভাল লাগে লাইটৰ পোহৰত একদম লাইটটো ধৰি ৰাখে সেইকাৰণে মানে কেমেৰাটো ইমান ঠিক নহয় দেৰিকে হয় 10:30লৈকে বিচাৰিছোঁ ক'ত আছে কমিটি কোনো নকয় মানে মেনেজ কৰিব নাজানে এইখিনি মানে বজাৰত সাপ ওলাইছে সেইকাৰণে মানে হুলস্থুল লাগিছে আপোনালোকক সাপডাল দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু অৰুণদাৰ কমেডি ডেন্স এটা আছে সেই ডেন্সটো দেখিবলৈ পাব আপোনালোকে ভিডিঅ'টো চাই থাকক ফ্ৰেণ্ডছ আজি আমাৰ ঢকুৱাখানাত লাষ্ট নাইট আছিল আৰু লাষ্ট নাইটৰ নাটক আছিল সতী বেউলা নাটক চাটক শেষ কৰি গাড়ী চাড়ী লোডিং কৰি এতিয়া আমি যাব ওলাইছোঁ ঢকুৱাখানাৰ পৰা তিনিচুকীয়া আৰু আপোনালোকে ভিডিঅ'টোৰ লগত থাকক ভিডিঅ'টোৰ লগত থাকিলে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে নিশ্চয় গম পাব আজি জাৰ্ণিটো কেনেকুৱা হ'বলৈ গৈ আছে আৰু ফ্ৰেণ্ডছ আজি আপোনালোকক দেখাম মানে বগীবিল আৰু ফ্ৰেণ্ডছ বহুবাৰ গৈছোঁ বগীবিলত কিন্তু ৰাতিৰ ভাগত যোৱা হয় সেইকাৰণে মানে আপোনালোকক ভালকৈ দেখাব নোৱাৰোঁ আৰু ফ্ৰেণ্ডছ আপোনালোকক এতিয়া মই গাড়ীৰ পৰাই বগীবিলখন দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে আপোনালোকে নিশ্চয় দেখিব পাৰিব যিসকলে এতিয়ালৈকে অহা নাই আৰু ফ্ৰেণ্ডছ আজিৰ জাৰ্ণিটো বহুত লং জাৰ্ণি হয় মানে একদম মানে বহি আমনি লাগি যাব তথাপিতো উপায় নাই ফ্ৰেণ্ডছ যাবই লাগিব আৰু ফ্ৰেণ্ডছ আহি পাই গ'লোঁ বগীবিল আৰু এইখনেই হৈছে বগীবিল আৰু আপোনালোকক গাড়ীৰ ভিতৰৰ পৰাই অকণমান দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফ্ৰেণ্ডছ বলকচোন আজি আমাৰ তিনিচুকীয়াৰ জাৰ্ণিটো কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ইমান দূৰ জাৰ্ণি কৰি তিনিচুকীয়া আহি পাই গ'লোঁ
আৰু ফ্ৰেণ্ডছ ঢকুৱাখানা বাই বাই দি আজি তিনিচুকীয়াত আমাৰ ফাৰ্ষ্ট নাইট আৰু ইমান দূৰ লং জাৰ্ণি কৰি আহি আমি পাই গ'লোঁ তিনিচুকীয়া আৰু এতিয়া আমাৰ সকলো কাম কাজ কমপ্লিট এনেকৈ আহি পাই গ'লোঁ তিনিচুকীয়া আৰু তিনিচুকীয়াত আজি আমাৰ ফাৰ্ষ্ট নাইট আৰু এতিয়া সকলো কাম কাজ পূৰা ৰেডি হৈ গ'ল গা চা ধুলোঁ ভাত চাত খালোঁ আৰু এতিয়া মানে অকণমান শুই ল'ম আৰু ৰাতি আছে আজি অৰ্ধাংগিনী তিনিচুকীয়াত ফাৰ্ষ্ট নাইট অৰ্ধাংগিনী নাটকৰ কিছু দৃশ্য আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক তুমি থাকিবা সদায় এতিয়া মই মিউজিকত যাম মানে মিউজিকৰ কামখিনি কৰিব লাগিব বটছত খুলিব লাগিব আৰু আপোনালোককো আজি মই দেখাই থাকিম মানে মিউজিকৰ কামখিনি কেনেকৈ কৰোঁ আৰু ফ্ৰেণ্ডছ তেতিয়াহ'লে ব'লকচোন আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফ্ৰেণ্ডছ আমাৰ যিখন মানে লাইট কণ্ট্ৰল কৰা বট সেইখন খুলি আছোঁ আৰু আপোনালোকে দেখিছে আৰু এতিয়া মই মোৰ কামখিনি কমপ্লিট কৰি ল'ব লাগিব আৰু এয়াই হৈছে আমাৰ লাইট কণ্ট্ৰল কৰা বট আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰি জনাব নতুন এটা ভিডিঅ'ত লগ পাই আশা বাই বাই